নমস্কাৰ বন্ধুবান্ধৱ প্ৰিন্স ফুকন অলমিক্সাৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আমি যোৱাকালিৰ ভিডিঅ'টোত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৰিজাল্ট কেতিয়া দিব তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই যদি আই বাটনত ক্লিক কৰি সেই ভিডিঅ'টো চাই ল'ব পাৰিব। আমি তাত গৈ আলোচনা কৰিছিলোঁ আৰু কিতাপসমূহ কেনেকৈ ডাউনলোড কৰিব পাৰি তাতে মই আই বাটনত দি দিম। আপুনি উচ্চতৰ মাধ্যমিকৰ কিতাপ কেনেকৈ ডাউনলোড কৰিব পাৰি তাৰ মই আই বাটনত দি দিম। তাত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত অসম চৰকাৰৰ বিশেষ পদক্ষেপ এটা লৈছে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তেওঁলোকে শিক্ষাৰ ওপৰত এটা বিশেষ পদক্ষেপ লৈছে। সেই পদক্ষেপটোৰ ওপৰত আলোচনা কৰিম। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি তেওঁলোকে কৈছে যে কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ বাবে শৈক্ষিক দিশত অসম চৰকাৰে লোৱা পদক্ষেপসমূহ। কি পদক্ষেপ লৈছে যে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে গণিত আৰু বিজ্ঞান বিষয়ৰ এটি শিক্ষানুষ্ঠান প্ৰত্যেক সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পুৱা 10 বজাৰ পৰা 11:15 বজালৈ দূৰদৰ্শন কেন্দ্ৰযোগে সম্প্ৰচাৰ কৰা হৈছে বুলি কৈছে। আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশ্ববিদ্যা অসম নামেৰে ইউটিউব চেনেলৰ সহায়ত সাধাৰণ বিজ্ঞান, গণিত, ইংৰাজী, শব্দ ভাণ্ডাৰ আৰু ব্যাকৰণৰ পাঠদান ব্যৱস্থা কৰা হৈছে। আৰু সেই বিশ্ববিদ্যা অসম ইউটিউব চেনেলটোৰ মই লিংক ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাতে গৈ পাঠদান কৰিব পাৰিব। বিশ্ববিদ্যা অনুষ্ঠানৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ভাষা, ইংৰাজী আৰু অসমীয়া ভাষাত বিজ্ঞান, সমাজ বিজ্ঞান, পৰিৱেশ বিজ্ঞানৰ ওপৰত উচ্চ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যভিত্তিক শিক্ষণ ফলাফলৰ প্ৰত্যেক সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে সন্ধিয়া 5:40 বজাৰ পৰা 6 বজালৈ গুৱাহাটী, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগেদি সম্প্ৰচাৰ কৰি আহিছে। তাত গৈ সেই সময়ছোৱাত আপোনালোকে সেই পাঠদান কৰিব পাৰিব। শিক্ষণ মাধ্যমৰ বাবে দীক্ষা আৰু বিশ্ববিদ্যা অসম নামৰ দুটি মোবাইল এপ মুকলি কৰা হৈছে। তাত গৈও আপোনালোকে পাঠদান কৰিব পাৰিব। সেই দীক্ষা এপটোৰ মই লিংক ডেছক্ৰিপশ্যনত দি দিম আৰু বিশ্ববিদ্যা অসম নামৰ এপছটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত গৈ এপছটো ডাউনলোড কৰি এই পাঠদান কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।